আমি এটা বাৰেবৰণীয়া শোভাযাত্ৰা এটা ৰাখিছোঁ। এই শোভাযাত্ৰাত আমি সকলো শ্ৰেণীৰ ব্যক্তিক আমি ইয়াতে আহিবলৈ আমন্ত্ৰণ কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ তামোলপুৰত আমাৰ বহুকেইটা জনগোষ্ঠী ইয়াতে আছে। প্ৰায় 18টাতকৈ অধিক আমাৰ জনগোষ্ঠী আছে। সেই জনগোষ্ঠীবিলাকৰ যিবিলাক সংস্কৃতিবিলাক আমি ইয়াতে প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ। আৰু নিশ্চিতভাৱে এই সাংস্কৃতিক শোভাযাত্ৰাটো সুন্দৰভাৱে আমি ইয়াতে উদযাপন কৰিবলৈ সক্ষম হ'ম। আৰু লগতে আমাৰ দ্বিতীয় দিনাৰ যি আমাৰ মুকলি অধিৱেশনো হ'ব 2টা বজাৰ পৰা। মুকলি অধিৱেশনত আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক, আমাৰ BTR চিফ মহোদয়, আৰু লগতে আমাৰ EM ধৰ্মনাৰায়ণ দাস ডাঙৰীয়াও থাকিব, আমাৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়া থাকিব, MCLA আমাৰ অৰ্পণা মেধি থাকিব, আমাৰ প্ৰদীপ বায়ন ডাঙৰীয়া MCLA তেখেতেও থাকিব, আৰু আমাৰ আৰু ইয়াতে আমাৰ নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস তেখেতেও ইয়াতে উপস্থিত থাকিম বুলি ইতিমধ্যে আমাক কথা দিছে, থাকিম বুলি কৈছে। আৰু অধিৱেশনৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ আমি ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। সেই স্মৃতিগ্ৰন্থখনো আমি এই অধিৱেশনত, এই মুকলি সভাতে আমি ইয়াতে কৰিম। আৰু এই স্মৃতিগ্ৰন্থখনৰ আমাৰ ইতিমধ্যে আমাৰ সম্পাদক কৃষ্ণৰঞ্জন মহন্ত ডাঙৰীয়াই যথেষ্ট কষ্ট কৰি পেলাই এই স্মৃতিগ্ৰন্থখন উলিয়াইছে, আৰু আমি সেই স্মৃতিগ্ৰন্থখনে এই সভাতে উন্মোচন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম নাট্য সন্মিলনৰ সকলো উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে গোটেই আমাৰ তামোলপুৰবাসী, আমাৰ BTR-বাসী সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অতিকে সুখী যে আজি মোক ইয়াতে তেওঁলোকে নিমন্ত্ৰণ জনাইছে। আৰু মই যিহেতু নাট্য সমাজৰ লগত মই বেছি এটা জড়িত নহয়, মোৰ ইমান এটা জ্ঞান নাই, কিন্তু মোৰ ভাল লাগিল এনেকুৱা আজি তামোলপুৰ আমাৰ এইটো জেগাত হ'বলৈ গৈ আছে 2দিনীয়া কাৰ্যসূচী। মই আশা কৰোঁ সাফল্যমণ্ডিত হ'ল, আৰু আমাৰ সংস্কৃতি, আমাৰ যিটো পৰম্পৰা সেইটো আমাৰ অটুট থাকক, ইয়াকে মই কৈ যি মুখ্য তৰুণ এই তৰুণৰ উদ্বোধক সন্মানীয় ধৰ্মানন্দ দাস ডাঙৰীয়াদেৱ, আৰু লগতে আজি আমাৰ প্ৰেক্ষাগৃহৰ উদ্বোধক সন্মানীয় ৰাজীৱ